নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ কেৰিয়াৰ আছামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ ফালৰ পৰা পুনৰ গ্ৰেড 4 অৰ্থাৎ পিয়নৰ পদ মুকলি হৈছে, য'ত শিক্ষাগত অৰ্হতা মাথো 8 পাছ আৰু মেট্ৰিক পাছ হ'লে আবেদন কৰিব পাৰিব। অসমৰ ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। ইয়াতে দৰমহা যথেষ্ট ধুনীয়া। তো ক'ৰ পৰা নটিফিকেশ্যনটো আহিছে, কেনেকৈ আবেদন কৰিব লাগিব, সকলোখিনি ভিডিঅ'টোত কম সময়তে বুজাই ক'ম। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, অকণো স্কিপ নকৰিব। আৰু যদি আমাৰ এতিয়ালৈকে হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত জইন হোৱা নাই, তেনেদৰে এনেদৰে খবৰবোৰ পাই থাকিবলৈ আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰে। ঠিক আছে, তো আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো এই নটিফিকেশ্যনটো আহিছে নগাঁও জুডিচিয়াৰীৰ ফালৰ পৰা আহিছে। ইয়াতে গ্ৰেড 4ৰ পিয়নৰ পদ মুকলি হৈ আছে। ঠিক আছে, আৰু এই পদবোৰৰ বাবে কেনেকৈ আবেদন কৰিব লাগিব আমি ক'ম। তো ইয়াতে চাওক, পোষ্টটোৰ নাম যদি আমি চাওঁ তেনেহ'লে এটেষ্টেড পিয়নৰ পদ মুকলি হৈছে, আৰু ইয়াতে সৰ্বমুঠ 5টা পদ আছে। আৰু কেটেগৰী ৱাইজ যদি চাওঁ তেনেহ'লে আনৰিজাৰ্ভ হৈ আছে 3টা পোষ্ট, সকলোৱে আবেদন কৰিব পাৰিব। আৰু OBCৰ বাবে 2টা পোষ্ট সংৰক্ষিত আছে। আৰু ইয়াতে মাহিলী দৰমহা প্ৰদান কৰা হ'ব 12,000 টকাৰ পৰা 52,000, লগতে গ্ৰেড পে দিব 3,900 টকা। আৰু যদি বয়সৰ সময়সীমাটো চাওঁ তেনেহ'লে ইয়াতে বিচাৰিছে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। আৰু লগতে ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি। SC STয়ে 5 বছৰ, OBC 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু কেনেকৈ আবেদন কৰিব লাগিব এই পদখিনিৰ বাবে চাওক, এই পদকেইটাত আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে 17 ডিচেম্বৰ। তো তাৰ আগতে আবেদন কৰিব। ঠিক আছে, আৰু আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আমাৰ ডেছক্ৰিপশ্যনৰ লিংকত পাব, তাত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু এপ্লাই কৰাৰ আগত এবাৰ ফুল ডিটেইলছটো এডভাৰটাইজমেণ্ট ডিটেইলছৰ পৰা চাই ল'ব পাৰিব। আৰু আবেদন কৰিবলৈ অফলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব, মানে ষ্টেণ্ডাৰ্ড ফৰ্ম যোগে আবেদন কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি তাৰ লগতে আপোনালোকে সকলোবোৰ ডকুমেণ্টছ গাঁঠি দিব লাগিব, সেল্ফ এটেষ্টেড কৰি। আৰু লগতে আপোনালোকৰ 3 কপি ৰিচেণ্ট কালাৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ তাতে গাঁঠি দিব লাগিব। ঠিক আছে, দি আপোনালোকে পঠাই দিব লাগিব। এড্ৰেছটো হৈছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট নগাঁও আছাম। এই এড্ৰেছটোত আপোনালোকে বাই পোষ্ট কৰি পঠাব পাৰে 17 ডিচেম্বৰৰ আগতে পোৱাকৈ। আৰু যিখিনি নগাঁৱৰ ওচৰে পাঁজৰে থকা কেণ্ডিডেট, তেওঁলোকে ডাইৰেক্ট গৈ এই এড্ৰেছটোত ড্ৰপ বক্সত দি আহিব পাৰিব। ঠিক আছে, তো বন্ধু বান্ধৱীসকল, এই নটিফিকেশ্যনৰ বিষয়ে আজি ভিডিঅ'টোত ক'লোঁ। তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, ভিডিঅ'টো ভাল পালে লাইক কৰিব। এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ইমানেই, ধন্যবাদ।